আজি কালিক দেও দি অহা এটা নতুন দিন। আজিৰ তৰুণ উপেক্ষিত বা অপেক্ষাৰত নহয়। আজি তেওঁলোক নিজ সপোনৰ স্ৰষ্টা আৰু দ্ৰষ্টা। আজি প্ৰতিটো শিশুৰ বাবে আছে সম্ভাৱনা আৰু সমৃদ্ধিৰ এক বিশাল আকাশ। আজি প্ৰতিখন পথাৰ খেতিয়কৰ সৃষ্টিৰ কেনভাছ। আজি আৰ্থিকভাৱে সচ্ছল আমাৰ জীয়ৰী বোৱাৰী। আজি কোনো নিঃস্ব হ'ব নালাগে আপোনজনৰ চিকিৎসাৰ ব্যয়বহুলতাত। আজি মেধাৰ আলোকে আঁতৰাই পঠাইছে অৰ্থৰ অনৰ্থ। আজি আমি আকৌ গৌৰৱান্বিত আমাৰ মহান ঐতিহ্যৰ বিভূষণেৰে। আজি সুৰক্ষিত আমাৰ প্ৰকৃতি আৰু বন্যজীৱকো। আমাৰ উত্তৰাধিকাৰ আৰু পৰম্পৰা আজি নিশ্চিত। আজি নিৰ্ভীক আৰু স্বাধীন অসমৰ অগ্ৰজ সমাজ। আজি প্ৰতিগৰাকী মাতৃৰ সাদৰেৰে সুৰক্ষিত প্ৰতিটি নৱজাতক। আজি এগৰাকী নাৰী একক হ'ব পাৰে, কিন্তু অকলশৰীয়া নহয়। আজি নিজা ঘৰ এখনৰ সপোন মাথো সপোন হৈ ৰোৱা নাই। আজিৰ কন্যাসকল মাথো ঘৰখনৰে গৌৰৱ নহয়। হয়, এই আজি পাৰ হৈ যোৱা কালি নহয়। আজি অসমৰ প্ৰতিটো খোজ সমৃদ্ধিৰ দিশে। সততা আৰু সমৰ্পণৰ মনোভাৱেৰে প্ৰতিটো বাধা আঁতৰাই আপোনাৰ চৰকাৰখন কৰ্মৰত প্ৰতিজন নাগৰিকৰ বাবে। কিয়নো আমি প্ৰতিশ্ৰুতিবদ্ধ, অনাগত প্ৰতিটো পুৱা প্ৰতিটো দিন হ'ব আজিতকৈ অধিক সফল আৰু সমৃদ্ধিশালী।